বটদ্ৰৱাত প্ৰেম কৰি ৰঙাঘৰৰ আলহী হ'ল দুই প্ৰেমিক প্ৰেমিকা। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। প্রেম ঝরে দু চোখ ভরে হাসলে যে মিষ্টি করে প্রেম ঝরে দু চোখ ভরে ছিল যেমন। ভেৰভেৰী গাঁৱৰ এগৰাকী এক সন্তানৰ মাতৃয়ে একে গাঁৱৰে মুছলেম উদ্দিনৰ লগত কৰিছিল প্ৰেমৰ সম্পৰ্ক। নিজ স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থকা সুযোগ গ্ৰহণ কৰি দুয়োৱে চলাই আহিছিল এই প্ৰেম কাহিনী। যোৱা 8 নৱেম্বৰ তাৰিখে প্ৰেমিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰেমিক আহিছিল লগ কৰিবলৈ। সেই নিশা প্ৰেমিকহালৰ ভাগ্য আছিল বেয়া। নিশা প্ৰায় 11 মান বজাত ৰাইজে দুয়োকে কৰায়ত্ব কৰি হাতে লোটে। ইয়াৰ পিছতে প্ৰেমিকৰ পৰিয়ালে বিয়া পাতিবলৈ অমান্তি হোৱা স্বামীৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত প্ৰেমিক প্ৰেমিকাক বটদ্ৰৱা আৰক্ষীয়ে কৰায়ত্ব কৰে যদিও এই প্ৰেম কাহিনীয়ে পৰৱৰ্তী সময়ত কেনে ৰূপ লয় সেয়া হ'ব লাগিব। ঘটনাটো আমাৰ ঘৰত আমাৰ ভাইটিৰ বোৱাৰীজনী ল'ৰা এটাক 5 মাহ ধৰি বাল পাই পেলাই মই একদিন ৱালিন দিছোঁ যে তাক বাল নেপাবি, ল'ৰাটো কেৰেলাত থাকে। আকৌ তাৰ একাউণ্টত টকা চব হামাই সি উঠাই আনি দিয়ে। তাৰপিছত সি বাল পাই আছে 5 মাহ ধৰি। তাৰপিছত সি ৰাতি 11টা বজাত ঘৰৰ ভিতৰত সোমালে। মাইকী মানুহ এজনীয়ে গম পাই পেলাই আৰু 4-5জন মাইকী মানুহ গোট খালে একেলগত। খাই পেলাই ঘৰৰ পীৰামুখত বহি আছে। আমি ঘৰত নাই, আকৌ বেলেগ ঘৰত আছোঁ। তাৰ পৰা মোক মাতি আনিলে। তাক কেইবাজনো মাতিছে যে উঠিবলৈ, নুঠে, ঘৰত সোমাই আছে, মথাৰ লগত কাম চলাই আছে। তাৰপিছত মই দৰ্জাখনত বেদা দিছোঁ, দি পেলাই কৈছোঁ যে তই দৰ্জাটো খুলি দে, মই ইয়াত শুম। সি ক'লে ইয়াত শুবলৈ জাগা নিদিয়ে। তাৰপিছত মই বেদা মাৰি দৰ্জাখন খুলিলোঁ। খুলি পেলাই তাৰ বিচনাৰ আঁঠুৱাখন হেৰি কৰিছোঁ, চাই পেলাই তাৰ সিহঁতে দুটা একেলগে অপস্তৰ হৈ শুই আছে, গাত কাপোৰ কানি একো নাই। ল'ৰাটোৰ নাম মুছলেম উদ্দিন ইছলাম। ল'ৰাটোৰ ঘৰ ভেৰভেৰী। বাপেকৰ নাম আব্দুল চাহিদ। আমাৰ ঘৰো ভেৰভেৰী। মাইকী মানুহজনী মোৰ ভাইটিৰ বোৱাৰী। তাৰপিছত ল'ৰাটোক ধৰিছে, ৰাইজ আহিছে, ৰাইজ আহি পেলাই সুধিছে। মাইকীজনী কৈছে তাৰ লগত বিয়া পাতিম, ল'ৰাটো কৈছে বিয়া কৰিম বুলি। কৰি পেলাই কাগজ কৰি পেলাই ল'ৰাটোৰ লগত মাইকীজনী ল'ৰাৰ লগত লৈ গৈছে। এতিয়া ল'ৰাৰ ঘৰতে আছে। এতিয়া এজাহাৰ কৰিছোঁ কেছ কৰিম বুলি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।